হাই গাইছ, আজি আমি গৈ আছোঁ ডিগবৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে গম পাব। এইপিনে মই আৰু এইপিনে মোৰ হাজবেণ্ডৰ পোৱালিজন তাৰ ৰখি আছে, আহিব এতিয়া। মানে আজি আমি হঠাতে হস্পিটেল যাব লগা হ'ল, মানে ভাল খবৰ। আপোনালোকে কৈ থাকিব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ বেটি টোপনি গ'ল, চাওকচোন ইমান ধুনীয়াকৈ টোপনি গৈছে। কাৰণ বাইকত উঠিলে বতাহ মাৰে ন, সেইকাৰণে শুই গ'ল আমাৰ ছোৱালীজনী। আৰু আমিও এনেকৈ গৈ আছোঁ, আমাৰ লগত আৰু আমাৰ সখীজনো যাব। আপোনালোকে চাই থাকিব। আপোনালোকে আমাৰ সখীজন দেখাই নাই কিজানি। আৰু আমি আজি ডিগবৈ গৈ আছোঁ, ডিগবৈ হস্পিটেল। আপোনালোকে ভিডিঅ'টো চাই থাকিলেহে গম পাব আমি কি কাৰণত হস্পিটেল গৈছোঁ। হাই গাইছ, আমি এতিয়া ৰখি আছোঁ আমাৰ সখীজনৰ কাৰণে। মানে সি ঘৰত আছোঁ বুলি কৈছে, আহিব এতিয়া, সেইকাৰণে আমি ইয়াতে ৰখি আছোঁ। এয়া আমাৰ সখীজনো পাই গ'লহি আৰু আমিও একেলগে গৈ আছোঁ মানে সখীজনৰ লগতে। আৰু আমি বহুত দিন হ'ল মানে ডিগবৈ যোৱা নাছিলোঁ, সেইকাৰণে আজি একেলগতে গৈছোঁ আৰু বহুত ভাল লাগিছে। আপোনালোকে ৰাস্তাবিলাক চাওক, ইমান ভাল লাগিছে, গছ গছনিবিলাক চাৰিওফালে একদম নিজান হৈ আছে। গাইছ, এতিয়া তেল শেষ হৈ গ'ল, আমি ৰখি আছোঁ, সখীটো আনিব গৈ আছে আৰু অপেক্ষা কৰি আছোঁ। আৰু এতিয়া তেলো খতম হ'ল, ক'তো নাই। বৰবিল জেগা পালোহি, এফালে চাই লওক, ক'তো নাই, নিজান। আমি দুটাই আছোঁ, আনিব গৈছে সখীটোৱে। আৰু হস্পিটেলত মানে কেলৈ গৈ আছোঁ আপোনালোকে গম পাব, ভাল খবৰে। গাইছ, তেল আহি গ'ল, পালে নাই জানো, পালি নাই? কুকুৰটো মৰি আছে ইয়াত, এইটো কুকুৰটো চাবা পিছফালে। গাইছ, তেল আহিলে এতিয়া ভৰাই লওঁ আৰু গৈ থাকিব লাগে। ফাইনেলি আমি হস্পিটেল পাই গ'লোহি আৰু আমি হস্পিটেলৰ ভিতৰত সোমাই গৈছোঁ। আৰু আমি সোমাই গৈ মোৰ সখীয়নীজনীক লগ পালোঁ আৰু তাৰ লগত বহুত কথা পাতিলোঁ। আৰু তাৰ লগত আহিয়ে মোৰ সখীয়নীজনী মানে ল'ৰাটো লৈ চালোঁ, চাওক ইমান কিউট লাগিছে, ইমান ধুনীয়া নহয় পোৱালিটো। সেইকাৰণে আৰু আমি বহুত দিন মানে সখী এজনী ঘৰত নাই অহা হৈছিলোঁ, আৰু সেইকাৰণে ভাবিলোঁ একেবাৰে হস্পিটেলতে যাওঁ বুলি। সেইকাৰণে একেবাৰে হস্পিটেললৈ আহিলোঁ। মানে মই বিয়া হোৱাৰ পৰা মোৰ সখীয়নীজনী ঘৰত গৈয়ে পোৱা নাই, সেইকাৰণে একেবাৰে ডাইৰেক্টলি হস্পিটেললৈয়ে আহিলোঁ। আৰু সিহঁতৰ মা ভণ্টি সিহঁতো আছিলে। এতিয়া আমি মানে ঘৰত আহি পালোহি। মানে আহোঁতে ভিডিঅ'টো নবনালোঁ, কাৰণ মোৰ ছোৱালীজনী টোপনি গৈছিলে আৰু মই গা পা ধুই মানে একদম ৰেডি হ'লোঁ। আৰু মানে লাঞ্চ ভণ্টি কেইজনী, কি খাইছা ভণ্টি? কি হয়? বেলফৈ বেলফৈ নহয় আকৌ, কি হয়? জলফাই হয়। এয়া আমাৰ ঘৰত মানে ভণ্টি কেইজনীয়ে জলফাই খাইছে। আমাৰ ঘৰৰ নহয় কিন্তু, ক'ত পালা যে তোমালোকে? বৰমাহঁতৰ ঘৰৰ পৰা আনিলে। ইমান ঠাণ্ডাখনত একদম জলফাই খাইছে ইহঁতে। মানে মই ভিডিঅ'টো আহোঁতে নবনালোঁ, কাৰণ একদম পূৰা ঠাণ্ডা লাগিছিলে ন আহোঁতে। আৰু গধূলি হ'ল, পোৱালীজনীও সাৰ পালে, সেইকাৰণে সাৰ পালে নহয় মিষ্টেক হৈ গৈছে। মানে পোৱালীজনী মানে টোপনি গ'ল ন, সেইকাৰণে মই আহোঁতে ভিডিঅ' নবনালোঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পালে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো। আৰু এতিয়া একদম আপোনালোকক ডেঞ্জাৰ বস্তু এটা দেখাম, চাব। এইপিনে আহি আছে, মানে ভয় লাগে সিহঁতক দেখিলে, মানে খুটি দিয়ে হেনো মানুহ দেখিলে। এইপিনে চাওক, কাৰ ঘৰত আছে আপোনালোকে কমেণ্টত ক'ব দেই। এনেকুৱা কুকুৰা, এইটো কি কুকুৰা কয় আপোনালোকে ক'ব, মানে মই নাজানো। এতিয়া গধূলি হ'ল, আপোনালোকক আমাৰ শাকনি বাৰীখনকে অকণমান দেখাই দিওঁ। মানে আমাৰ বাৰীখনত মানে কি কি আছে। কিবা কৈছা ভণ্টি? এইজোপা আমাৰ তুলসী গছজোপা, মানে তুলসী গছজোপা এবছৰ হৈ গ'ল। আৰু এইপিনে দেউতাই আদা লগাই থৈছে, মানে আদা। এইপিনে চাওক, আৰু এইপিনে ভাইটিয়ে কুঁহিয়াৰ ৰুই থৈছে, মানে ডাঙৰে হ'ল। আমাৰ ছোৱালীজনী মানে যেতিয়া কি হৈছিলে, আমাৰ ছোৱালীজনী সুধি আছিলে নহয়, তেতিয়া মানে আনিছিলে ন, তাৰ আগটো ৰুই দিলে। আৰু এইপিনে মানে লাই শাক চাওক, ইমান মানে আজি গধূলি লাই শাকে খাব লাগিব। মানে লাই আপোনালোকে কাৰ ঘৰত মানে আছে আপোনালোকে ক'ব হা। আৰু এইপিনে আছে মূলা,
আজি মানে মূলাকে উঘালো মানে আজি মূলাকে খাওঁ বুলি ভাবিছোঁ চাওক একদম পুৰা ইমান মানে ধুনীয়াকৈ আলু মানে ওলাইছিলেহে মানে আৰু মানে উঘালিয়ে পেলাইছোঁ আৰু খাবৰ কাৰণে এইখিনি পাতখিনি একদম বুঢ়া হৈ যাব ন সেইকাৰণে খাব নোৱাৰোঁ সেইকাৰণে উঘালি দিছোঁ আৰু একদম কোনে কোনে মূলা খাই ভাল পায় ক'বচোন ভণ্টি ভাল পোৱা নাই समझ रहे हो समझ रहे हो समझ रहे हो ना কিয় বেয়া লাগে বা মানে পাতিলে গোট খাই বুলি